আসসালামু আলাইকুম নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে আসলতে জীৱিত অৱস্থাত মানুহক কিন্তু টকা পইচা বহুত লাগে আৰু মানুহৰ যিবিলাক মৌলিক অধিকাৰ অন্ন বস্ত্ৰ আৰু বাসস্থানৰ কাৰণে টকা পইচাটো লাগিবই তাৰ উপৰি মানুহক বেছি টকা লাগে কিন্তু যেতিয়া মানুহ বেমাৰী হয় আৰু হস্পিটেলত গ'লে কিন্তু বস্তাই বস্তাই মানুহক টকাৰ প্ৰয়োজন হয় এনেকুৱা কিছুমান বেমাৰ আছে আৰু যিবোৰ বেমাৰৰ ট্ৰিটমেন্টৰ কাৰণে কিন্তু লাখ লাখ টকাৰ প্ৰয়োজন হয় হয়তো বহুত কোটিপতি মানুহবোৰৰ বেমাৰৰ কাৰণে কিন্তু সৰ্বহাৰা হৈ যায় আজিকালি মন্দিৰ মছজিদ গীৰ্জা বিভিন্ন অনুষ্ঠানত যেটো দানৰ বাকচ থাকে সেই দানৰ বাকচত কিন্তু বছৰে বছৰে হাজাৰ হাজাৰ কোটি টকা কালেকশন হয় আৰু সেই পইচাবোৰেৰে কিন্তু মঠ মন্দিৰ মছজিদ গীৰ্জা ঘৰ এইবোৰ কিন্তু বনোৱা হয় কিন্তু তেনেদৰে যদি হস্পিটেলৰ কাষত দানৰ বাকচ থাকিলে হেতেন আৰু মানুহবোৰে যদি জীৱিত মানুহৰ কাৰণে যদি 10 টকা 20 টকা এনেকে হাজাৰ টকা দান কৰি মানুহৰ জীৱনটো বচাব পাৰিলে হেতেন তেতিয়া হলে কিন্তু জীৱিত মানুহবোৰ বহুত পৰিয়াল হকা পালে হেতেন গতিকে কেৱল আমি দানৰ বাকচ মন্দিৰ মছজিদ গীৰ্জা ঘৰৰ সন্মুখত ৰাখিলে নহব আমি যদি দানৰ বাকচ বিলাক হস্পিটেলৰ কাষত চৰকাৰী হওক বেচৰকাৰী হওক হস্পিটেলৰ কাষত যদি দানৰ বাকচ ৰখা হয় আৰু সেই সমস্ত দানৰ যিমান টকা পইচা থাকিব আৰু সেই টকা পইচাবোৰ যদি জীৱিত মানুহৰ কাৰণে বিভিন্ন বেমাৰ আজাৰত আক্ৰান্ত অভাৱগ্ৰস্ত মানুহৰ কাৰণে যদি বৰংগনি হিচাপে আগবঢ়োৱা হয় ইয়াতকে আৰু পূৰ্ণৰ কাম কিবা হ'ব পাৰে নেকি মৃত্যুৰ পিছত মানুহক যিমান টকা লাগে কিন্তু জীয়াই থাকিলে কিন্তু মানুহক তাতকে বেছি টকা লাগে গতিকে আহকচোন আমি হস্পিটেলৰ কাষত হয়তো দানৰ বাকচ ৰাখিবৰ কাৰণে বা দান বৰংগনি মানুহক আগবঢ়াবৰ কাৰণে সকলোৱে কিন্তু মানসিকতা থাকিব লাগিব আমি মৃত্যুৰ কাৰণে যিমান প্ৰস্তুতি হও কিন্তু জীয়াই থাকিবলৈ কিন্তু তাতকে আমাক আকৌ বেছি প্ৰস্তুতিৰ প্ৰয়োজন হয় গতিকে টকা পইচাৰ কাৰণে কিমান পৰিয়াল সৰ্বহাৰা হৈ অৱশেষত মৃত্যুৰ সৈতে যুদ্ধ কৰি এইখন পৃথিৱীৰ পৰা বিদায় ল'ব লগা হয় টকাৰ কাৰণে চিকিৎসা পাতি কৰিব নোৱাৰা হৈ যায় কিন্তু হাজাৰ হাজাৰ টকা কিন্তু মঠ মন্দিৰ মছজিদ গীৰ্জা ঘৰৰ দানৰ বাকচত কিন্তু আবদ্ধ হৈ আছে কথাটো এবাৰ ৰিয়েলাইজ কৰিবচোন